আমি জানো আজি গোটেই বিশ্বত হিজাবৰ এটা বিতৰ্ক আহি গৈছে। হিজাব বিতৰ্ক কিছুমান কলেজত, কিছুমান স্কুলত, কিছুমান অফিসত হিজাব পৰিধান কৰি স্কুলত যাব নোৱাৰিব বা সেই অনুষ্ঠানত যাব নোৱাৰিব, অফিসত যাব নোৱাৰিব বুলি এটা বিতৰ্ক সৃষ্টি হৈ আছে। কিন্তু আসলতে হিজাব কাক কয়? হিজাব কি? হিজাব মানে পর্দা নেকি? হিজাব মানে বুরকা নেকি? হিজাব মানে নেকাব নেকি? একচুয়ালি আমি হিজাবৰ অৰ্থকে গম নাপাওঁ। হিজাব হল আল্লাহ সুবহানাহু ওয়া তাআলা ইসলামী শরিয়া, ইসলামী কানুন মতে পুৰুষসকলৰ কাৰণে যিখিনি অংগ ঢাকি ৰখাটো ফৰজ, আৰু মহিলাসকলৰ কাৰণে যিবোৰ অংগ ঢাকি ৰখা ফৰজ, সেইটোৱে হিজাব। আর সেই হিজাব আমি করিমেই, কারণ হিজাব এটা আমার রাইট। হিজাব আমার ডিগনিটি হয়, সম্মান হয়। হিজাব আমার সিকিউরিটি হয়। আল্লাহ সুবহানাহু ওয়া তাআলা কোরআনের আয়াতের জড়িয়ে কইছে যে কুল, হে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, তুমি তোমার ইমানওয়ালা মহিলাসকলক কৈ দিয়া যে সিহঁতৰ দৃষ্টি চকু যাতে তল পিনে ৰাখে। দৃষ্টি ক'ত ৰাখে? তল পিনে ৰাখে। আৰু সিহঁতৰ গুপ্ত অংগবোৰ অৰ্থাৎ শৰীয়তে যিবোৰ প্ৰকাশ কৰা হাৰাম বুলি কৈছে সেইবোৰ ঢাকি ৰখা, আৱৰি ৰখা। আৰু কি কৈছে? তোমালোকৰ মহিলাসকলৰ নিজৰ সৌন্দৰ্য পৰপুৰুষৰ সন্মুখত প্ৰদৰ্শন কৰিব নিদিবা। আৰু সিহঁতে যেন মূৰৰ উৰুণাবোৰ বুকুৰ তলখিনিলৈকে আৱৰি ৰাখে। এইখিনি আল্লাহ সুবহানাহু ওয়া তাআলা কোরআনৰ জৰিয়তে আমাক শিকাইছে। আর এইখিনি করা আমার ফরজ, প্রত্যেকজন মহিলার কারণে ফরজ আইন, বাধ্যতামূলক কৰিব লাগিব। আজি মুস্কান নামে এজনী ছোৱালী গোটেই বিশ্বত কি করে জিলিকি আছে। কিয়? তেখেত যেতিয়া বোরকা পৰিধান কৰি কলেজলৈ গৈছিল আৰু কিছুমান নামদাৰী RSSৰ গুণ্ডাসকলে সেই ছোৱালীজনীক আৱৰি ধৰিছিল আৰু নিজৰ বোরকা খুলিবৰ কাৰণে জয় শ্ৰীৰাম দবনি দিছিল। আৰু সেই সময়ত সেই সাহসী মহিলাজনী, সেই সাহসী ছোৱালীজনী ভয় খোৱা নাছিল। তেওঁ জানিছিল যে মোৰ কাৰণে, মোৰ হিজাব মোৰ কাৰণে সিকিউৰিটি। গতিকে আই ড নট ফেয়াৰ অফ RSS। মই RSSক ভয় পোৱাৰ একো নহয়। RSS কি? বাট আই এম হিজাব গার্ল, কারণ হিজাব আমার ডিগনিটি, হিজাব আমার সিকিউরিটি, হিজাব আমার রাইট। ইন্ডিয়ান কনস্টিটিউশন কি করছে? ইন্ডিয়ার ভারতবর্ষৰ সংবিধান আমাক ইয়াৰ রাইট দিছে, আমাক অধিকাৰ দিছে। প্ৰতিজন ধৰ্মৰ মানুহে নিজৰ ধৰ্মমতে যিবোৰ পোছাক সিহঁতৰ কাৰণে নিৰ্ধাৰিত কৰিছে সেইবোৰ পোছাক পৰিধান কৰি শিক্ষা গ্ৰহণ কৰিব পাৰিব। আজি তোমালোকে জানা যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এটা শ্লোগান আছে, বেটি বাঁচাও বেটি পঢ়াও, বেটি বাঁচাও বেটি পঢ়াও। তো ছোৱালী পঢ়িব লাগে। সি যদি হিজাব পৰিধান কৰি আহে তেওঁকো পঢ়াব লাগিব। কোনোবা যদি হিজাব পৰিধান নকৰি আহে তেওঁকো পঢ়াব লাগিব। কোনোবা বোরকা পিন্ধি আহিছে তেওঁকো পঢ়াব লাগিব। কোনোবা বোরকা পিন্ধি অহা নাই তেওঁকো পঢ়াব লাগিব। আজি আমাৰ আই মাতৃসকলে এইসকলক ছোৱালীক জন্ম দিছে যিসকলে কি কৰিছে? হিজাব পৰিধান কৰি, বোরকা পৰিধান কৰি ডাঙৰ ডাঙৰ ডিগ্ৰী লৈছে। ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, IAS অফিচাৰ হৈছে, IPS হৈছে, পাইলট হৈছে। কিন্তু আজি আমি পাৰা নাই কিয়? আমাৰ ভিতৰত ইমানেই যিটো তাকত, ইমানেই যিটো শক্তি, সেইটো হয়তো আমাৰ মাজত নাইকিয়া হৈ গৈ আছে। আজি আমাৰ বোরকাত প্ৰব্লেম হৈ আছে, বোরকাত আপত্তি আহি আছে, বিতৰ্ক আহি আছে। চৰিত্ৰৱালা নাৰী, রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস, যিজন নেককাৰ মহিলা, পবিত্ৰ মহিলা, এনেকুৱা মহিলা, এজন মহিলা 100 নেক পুৰুষতকৈ উত্তম। গতিকে আমি হিজাব পৰিধান কৰিব লাগিব। হিজাব মানে বোরকা নহয়, হিজাব মানে বোরকা নহয়। হিজাব মানেই হ'ল নবী রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু আল্লাহ সুবহানাহু ওয়া তাআলাৰ যিটো কানুন, সেই কানুনৰ
দায়ৰাত কানুনৰ নিয়মত যিখিনি পোছাক পৰিছে সেইটো হিজাব। নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওড়না ৰাখিব দিছে, চুলি ওলোৱা হাৰাম, মই কৰিব লাগিব। গতিকে মই কওঁ আজি এই অনুষ্ঠানৰ পৰা মই এইটো দিব বিচাৰোঁ লোকক যে পৰ্দা প্ৰতিটো নাৰী, প্ৰতিটো মহিলা, ছোৱালীৰ কাৰণে ফৰ্জা আইন। এই পৰ্দা কৰিবই লাগিব। পৰ্দা অবিহনে কোনো নাৰী জান্নাতি হ'ব নোৱাৰিব। আৰু বিশেষ নকৈ এইখিনিতে